প্ৰিয় দৰ্শক শুক্লেশ্বৰ শিলাখণ্ড অসম শতিকাৰ এখন শিলাখণ্ড শুক্লেশ্বৰ শিলাখণ্ড নামে যাৰ খুকীয়া পৰিচয় তেতিয়ালে আহক এই শিলাখণ্ডৰ ভিতৰলৈ সোমাই যাওঁ এয়া মই শিলাখণ্ডৰ ভিতৰলৈ সোমাই গৈ আছো দেখা পাইছা আৰু ভিডিঅটো শেষলৈকে চাই থাকিব এই শিলাখণ্ডৰ বিষয়ে নজনা কিছু কথা আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ যত্ন কৰিম এই শিলাখণ্ডটোৰ চৌপাশত প্ৰৱেশ কৰি আপুনি এনেকুৱা পাব আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া এই শিলাখণ্ডৰ সকলো বিৱৰণী ধুনীয়াকৈ দিয়া আছে তেতিয়ালে আহক এই শিলাখণ্ডৰ ভিতৰলৈ সোমাই যাওঁ এয়া মই পৰ্যায়ক্ৰমে শিলাখণ্ডৰ নিচে কাষলৈ গৈ আছো দেখা পাইছে আৰু শিলাখণ্ডৰ চৌপাশটো এনেকুৱা মনোমোহা আৰু প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ সেই হেতুকে সকলো মানুহ এই ঠাইলৈ আহে আৰু এই শিলাখণ্ডটো ক'ত আছে জানেনে জানিলে আপুনি আচৰিত হ'ব আৰু এই শিলাখণ্ডটো আছে ঐতিহ্যমণ্ডিত পৰ্যটক নগৰী গুপ্তকাশী বিশাল ঘাটৰ উমাটমি নদী পথ দেখা পাইছে আৰু এই শিলাখণ্ডটো দশম শতিকাৰ বুলি অনুমান কৰিব পাৰি এই শিলাখণ্ডটোৰ চৌপাশে ঘূৰি আপোনালোকৰ এই শিলাখণ্ডৰ বৈশিষ্ট্যৰ বিষয়ে আপোনাক জানি ধৰিম আৰু এই বৰ্তমান মই এই শিলাখণ্ডটোৰ সন্মুখ ভাগত আহিছোঁ দেখা পাইছে এয়া শুক্লেশ্বৰ শিলাখণ্ড এই শিলাখণ্ডৰ ভিতৰত প্ৰৱেশ নিষেধ আছে সেই হেতুকে মই এই শিলাখণ্ডৰ বাহিৰৰ পৰাই ইয়াৰ বিষয়ে কিছু কথা আপোনাৰ মাজত উপস্থাপন কৰিম এই শিলাখণ্ডৰ কিছু বৈশিষ্ট্য হৈছে এই শিলাখণ্ডটোত গণেশ নিত্যৱতী ৰাণী মন্দিৰৰ নক্সা আছে জামাতিৰ চিত্ৰ আছে আৰু এই শিলাখণ্ডটোত জন্তু চৰাই চিৰিকটিৰ পৰা আদি কৰি অন্যান্য নক্সা আছে আৰু এই শিলাখণ্ডটোত দুটা শিলালিপিও আছে আৰু এই শিলাখণ্ডটোত এখন খোদিত নক্সা আছে ডেকা চক্ৰবেহুৰ দৰে সেই হেতুকে সেই বৈশিষ্ট্য অনুযায়ী এই শিলাখণ্ডটোক দশম শতিকাৰ বুলি অনুমান কৰিব পাৰি আৰু এই শিলাখণ্ডৰ চৌপাশৰ দৃশ্যটো আপোনালোক দেখাবলৈ যত্ন কৰিম চাব কি সুন্দৰ আৰু মনোমোহা দৃশ্য হয় বন্ধুসকলে এয়া চাওক শুক্লেশ্বৰ শিলাখণ্ডৰ চৌপাশৰ দৃশ্য কি সুন্দৰ এক মনোমোহা প্ৰকৃতিৰে ভৰপূৰ দেখা পাইছে এনেদৰে সদায় সদায় মানুহ ইয়াত আগমন ঘটে এই শুক্লেশ্বৰ দেৱালয়ত এই শুক্লেশ্বৰ দেৱালয়খন আছে বিশাল ঘাটৰ উমাটমি নদী দ্বীপত দেখা পাইছে কি সুন্দৰ এক পৰিৱেশ বহুত ভাল লগা দেখা পাইছে এই শিলাখণ্ডৰ চৌপাশটো কি সুন্দৰ মনোমোহা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু এয়াই হৈছে গুপ্তকাশী বিশাল ঘাটৰ উমাটমি নদী দ্বীপত এনেদৰে সদায় শ হাজাৰ হাজাৰ মানুহ আগমন ঘটে এই শিলাখণ্ডটো চাবলৈ এয়া মানুহবোৰ শিলাখণ্ডৰ ওচৰত আহি আছে চাবলৈ পূজা বন্ধুসকল এয়া আছিল শুক্লেশ্বৰ শিলাখণ্ডৰ বিষয়ে কিছু কথা আপোনালোকৰ মাজলৈ দাঙি ধৰিলোঁ আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাব বুলি আশা ৰাখিলোঁ আৰু পাৰিলে ভিডিঅ'টো আপোনাক বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আনও চাবলৈ সুবিধা পায় আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জয় হিন্দ জয় আই অসম।